নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, পচন্দৰ মোবাইলটো ক্ৰয় কৰিবলৈ ধন দিব চৰকাৰে। মহিলাসকলক মোবাইল ক্ৰয় কৰিবলৈ চৰকাৰে দিব ধন। কেৱল মোবাইলেই নহয়, 3 বছৰলৈ চৰকাৰে দিব ফ্ৰী ইণ্টাৰনেট। মহিলাসকলৰ বাবে ৰাজস্থান চৰকাৰৰ অভিলাষী আঁচনি। ৰাখী বন্ধনৰ দিনাই এই আঁচনিৰ শুভাৰম্ভ কৰিব গেহলট চৰকাৰে। এই আঁচনিৰ জৰিয়তে স্মাৰ্টফোন ক্ৰয় কৰিবলৈ চৰকাৰে মহিলাসকলক দিব ধন। সেই ধনেৰে বজাৰৰ পৰা নিজৰ পচন্দৰ স্মাৰ্টফোন ক্ৰয় কৰিব পাৰিব মহিলাসকলে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি আশাবাদী চৰকাৰ। উল্লেখ্য, এই বৰ্ষৰ অনুষ্ঠিত হ'ব ৰাজস্থানৰ বিধানসভা নিৰ্বাচন।